নমস্কাৰ বন্ধুসকল, কি খবৰ? আপোনালোকৰ ভালনে? আজি আমি আলোচনা কৰিম টিকটক ৰকষ্টাৰৰ বিষয়ে। ভিডিঅ'টো আৰম্ভ কৰোঁ। নামৰ এই টিকটকাৰজন তেখেতে মই চালোঁ ভিডিঅ' বহুত ভাল ভাল ভিডিঅ' বনায় আৰু কেইদিনমান আগত তেখেতে মোক বেয়া কৰিও কৈছিলে, বহুত বেয়াকৈ কৈছিলে। তেখেতে বোলে ভুল বুজি আছিলে মোৰ ওপৰত, কৈছিলে যে মই টিকটকাৰবোৰকে হেড কৰোঁ মানে মই সকলো টিকটকাৰকে বেয়া পাওঁ। তেখেতে এনেকৈ ভুল বুজি আছিলে আৰু এতিয়া তেখেতৰ ভুলটো ভাঙিলে বোলে মই, কাৰণ দেখিছেতো মইলৈকে কোনো ভাল মানুহক বা ভাল ল'ৰা ছোৱালীক মই কেতিয়াও ৰোষ্ট কৰা নাই। সদায় মই ৰোষ্ট কৰিছোঁ যিবোৰে মক্কেলামি কৰে, অসভ্যালি কৰে। সেই বস্তুটো বুজিলে ৰাজৰূপ কিং নামৰ ল'ৰাজনে। আৰু কমেণ্ট নকৰিবি ছোৱালীৰ কাপোৰৰ বিষয়ে। হৈ গ'ল তোৰ লেকচাৰ। এতিয়া মই কৈছোঁ শুন, তই চব ছোৱালী বুলি কোৱা নাই নহয়, কিছুমান ছোৱালী বুলিয়ে কৈছিলে অসমৰ ডেকাই। এই কথাটোত মই অসমৰ ডেকা ৰাইট আছে, সেইকাৰণে মই অসমৰ ডেকাক ছাপোৰ্ট কৰিছোঁ। তই নহ'লে ভিডিঅ'খন চাই ল। অকণ দেখিলি নাই কেনেকুৱা অশ্লীলতা বনাইছে? হা, এইবোৰ আমাৰ অসমীয়া সমাজে এইবোৰ ভিডিঅ' বনাই নি? থু, লাজ লাগিব লাগে হয় নাই? চব ছোৱালী কোৱা নাই নহয়, সেই কিছুমান ছোৱালী। তই ভিডিঅ'খন দেখিছা নাই কেনেকুৱা অশ্লীলতা? চি, তোৰ লাজ লাগিব লাগে। হা, ক'বই অসমৰ ডেকা বুলি নহয়, আমি চব পাব্লিকে ক'ম, আমি গোটেই টিকটক বনোৱা পাব্লিকবোৰে ক'ম। এনেকুৱা ভিডিঅ' আমাক নালাগে দেই। বহুত ভাল ভাল উস্তাদি দেখিছে নে? বন্ধুসকল দেখিছে নে? বিঘে ইউটিউবত বচাম কোন হয় বে ছোৱালী চুটি কাপোৰৰ বিষয়ত কমেণ্ট কৰিবলৈ? কি বেয়া কথা ক'লো হে? ছোৱালীবোৰে চুটি কাপোৰ পিন্ধিলে কামেণ্ট কৰিবলৈ কামেণ্ট। কি আকৌ কোৱাচোন? হয় না, তই কমেণ্ট নকৰিবি ছোৱালীৰ কাপোৰৰ বিষয়ে একো। ৰোষ্টিং মানে হৈছে ধেমালি। এতিয়া ধেমালি কি বস্তু? অসমৰ ৰোষ্টাৰ স্পেচিয়েলি আছিলে নামটো অসমৰ বেকা। তাক বুজাম এতিয়া ৰোষ্টিং মানে কি। আপোনালোকে চাব, তোমালোকৰ টিকটকাৰ্ছখিনি ছাপোৰ্টত মই ভিডিঅ' এটা বনাম। তোমাৰ কথাটো মোৰ মানে হাঁহিও উঠিছে। তোমাৰ একদম তুমি বোলে আছামৰ ডেকাক বোলে তুমি ছাপোৰ্ট কৰা, তুমি ছাপোৰ্ট কৰা বোলে তুমি দেখোন ভিডিঅ' এটা বনাইছা। তুমি এইবিলাক কি কৈছা? তুমি ছাপোৰ্ট কৰা মই মানিছোঁ, তথাপি তুমি টিকটকত এইবিলাক কি কৈছা? তুমি অসমক ছাপোৰ্ট কৰা, কি কৰা? মই এজন ৰষ্টাৰ হয়, তুমি এজন ৰষ্টাৰ হয়। তুমি ৰষ্টাৰ যদি হয়ও তথাপি তুমি ৰষ্টাৰ এজনক সন্মান কৰিব নাজানা। তুমি সন্মান কৰিব শিকিব লাগে। তথাপিও তুমি আছামৰ ডেকাক তুমি তেনেকুৱা কিয় কৈছা? তুমি বোলে ছাপোৰ্ট কৰা, খাই পাত ফলা। তুমি সন্মান কৰিব শিকিবা, আৰু তুমি যদি আনক সন্মান কৰিবা তুমি নিজেও শিকিবা, আনৰ পৰা সন্মান পাবা। তেনেকুৱা ভিডিঅ' নবনাবা বুলি আশা কৰোঁ।